ৰাতিপুৱাই সোনকালে উঠি মেলি কণ কণ শিশুসকলৰ দৰে আজিও মই সোনকালে স্কুললৈ বুলি আগবাঢ়িলোঁ। কিন্তু এইখন হৈছে এক বিশেষ স্কুল, গাঁৱতে থকা এখন অংগনবাড়ী কেন্দ্ৰ। সঁচাই অংগনবাড়ী কেন্দ্ৰত আহি আৱেগিক হৈ পৰিলোঁ। আজিৰ পৰা 19 বছৰ আগতে আমি এই কেন্দ্ৰত শিক্ষা জীৱনৰ পাতনি মেলিছিলোঁ আৰু তেতিয়া সেই সময়ত আমাক শিকোৱা বাইদেউসকলে আজিও সেই সুন্দৰভাৱে কণ কণ শিশুসকলক শিকাই আছে। এতিয়া বগলীটো কেনেকুৱা? দীঘল হয়নে? বগলীটো বগা? গাখীৰ কেনেকুৱা? বগা বোলে কেনেকুৱা? বগলী নিচিনা। বগলীনো কেনেকুৱা? হাতখন এনেকে দিলে দেহিও গাখীৰনো ভাল। খন্তেক সময়ৰ বাবে বাইদেউহঁতৰ কথা শুনি আনন্দৰ আত্মহাৰা হৈ পৰিলোঁ আৰু ভাবিলোঁ সেই শৈশৱত পাৰ কৰা সোণালী দিনবোৰ ঘূৰি আহিবনে? কিন্তু ভাবিলোঁ যে নাহিলেও থাকি যাব আমাৰ মাজত শৈশৱত পাৰ কৰা মধুৰ স্মৃতিবোৰ। তাকেই কৈ আজিৰ ভিডিঅ'টো অংগনবাড়ী কেন্দ্ৰৰ পৰা সামৰণি মাৰিছোঁ। ধন্যবাদ।